এয়া চাওক, এই আলমাৰিটোৰ ভিতৰত দেখিছেনে এয়া কি বস্তু? এয়া হয় আমাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালামে দিয়া 60 কেজিৰ ডায়মণ্ড। তেখেতক আমাৰ সকলোৰে পৰিচিত অৰণ্য মানৱ তথা আমাৰ পদ্মশ্ৰী মাননীয় আমাৰ যাদৱ পায়েং ডাঙৰীয়াক আগবঢ়াইছে। সকলোকে দেখাইছো চোক। এই আমাৰ সকলোৰে পৰিচিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৰণ্য মানৱ তথা আমাৰ পদ্মশ্ৰী শ্ৰীযুত যাদৱ পায়েং ডাঙৰীয়াৰ এয়া বাসগৃহ। আমাৰ তেখেতৰ বাসগৃহত আমি ইতিমধ্যে সোমাইছে। এয়া তেখেতৰ আমাৰ সকলোৰে দিশত পোৱা এয়া সন্মান। সকলোৰে আগত মই এয়া দেখুৱাই দিছোঁ। এয়া সঁচাকৈ আমি আনন্দিত। তেখেতৰ নিচিনা এজন আমাৰ মানৱ অৰণ্য তথা আমাৰ বিশ্ব বৰেণ্য তথা আমাৰ পদ্মশ্ৰী তেখেতৰ ঘৰত আমি এয়া পদধূলা দিব পাৰিছোঁ। এয়া আমাৰ সঁচাকৈ বহুত ভাগ্যৰ কথা। তো আমি নতুন পুৰুষে তেখেতক সঁচাকৈ সন্মান দিবই লাগিব। তেখেতৰ আদৰ্শ সঁচাকৈ আমাৰ ভাৰত মাতৃক বিশ্বক জীয়াই ৰাখিবৰ কাৰণে, সেউজীয়া কৰাৰ কাৰণে যি সংকল্প লৈছে, এয়া সঁচাকৈ আমাৰ এক আদৰ্শৰ বিষয়। বিশেষকৈ তেখেতৰ কথা ভাল লাগিল যে আমি পৃথিৱীখনক সেউজীয়া কৰাৰ এক দায়িত্ব আছে। তেখেতৰ সপোন যে পৃথিৱীখনক সঁচাকৈ সেউজীয়া কৰাৰ সপোন তেখেতে ভাবিছে। সঁচাকৈ এয়া মহান কথা। গছ নহ'লে আমি মানুহ নাথাকে, গছ থাকিলেহে মানুহ থাকিব। তেখেতে আমাৰ সকলো গোটেই বিশ্বৰ কাৰণে সপোন, কেনেকৈ বিশ্বক জীয়াই ৰাখিব, কেনেকৈ সেউজীয়া কৰি জীয়াই ৰাখিব, এয়া সপোন তেখেতৰ। সঁচাকৈ তেখেতৰ সপোনৰ পিছত আমিও সহযোগ কৰিব লাগে সকলো ৰাইজ। সঁচাকৈ আমাৰ তেখেতৰ এই আদৰ্শ, তেখেতৰ বাসগৃহত আহিয়ে আমি বুকুখন সঁচাকৈ ডাঠ হৈছে। তো তেখেত ইমান ভিতৰুৱা অঞ্চলৰ পৰা পৃথিৱীৰ এক বৰেণ্য ব্যক্তি। সঁচাকৈ আমি কি কম, ভাষা হেৰাই গৈছে তেখেতৰ বাসগৃহলৈ আহি। এয়া আমাৰ ছাৰ সঁচাকৈ স্বাস্থ্য ভালে থাকক। আমিও আশীৰ্বাদ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ছাৰ সঁচাকৈ স্বাস্থ্য অতি সুন্দৰ হৈ আছে। ইমানেই ছাৰে কাম কৰে, কিমান সবল এজন। সঁচাকৈ আমি সকলো অসমবাসী তথা বিশ্ববাসী আশীৰ্বাদ কৰক। তেখেতৰ সপোন গোটেই বিশ্বক সেউজী ৰখাৰ এক সপোন ভাবিছে। সঁচাকৈ এই সপোন কিতাপখন আহিছেনে? এতিয়ালৈকে USA ছাফিয়াবলৈ কৰা এখন মানে ছবাৰ গ'ল্ড মেডেল। অহাবাৰলৈ 2023 চনত নোবেল বঁটা পাব তাই। এইটো মোৰ বিষয়ে মানে কাৰ্টুনত দিছে। এটা বিশ্বৰ আটাইতকৈ বিক্ৰী হোৱা কিতাপখন এতিয়া এইখন। সেইকাৰণে আমাজনত অনলাইন কৰিলে পাব।
এই কিতাপখন সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে বহুত দৰকাৰ। মোৰ স্কুলত এখন লৈ যাম। এতিয়া কেইখন আছে ছাৰ? নাই, মই ইয়াৰ পৰা কিতাপ দিব নোৱাৰো, এইটো ইয়াত মিউজিয়ামত সজাবলৈ আচ্ছা আচ্ছা, নহ'লে অনলাইনত বুক কৰি পইচাটো দি পেলাই ঠিক আছে ঠিক আছে, অনলাইনত অ'কে অ'কে, নামটো ইয়াৰ পৰা কিতাপ নিব নোৱাৰি। ইয়াৰ কিতাপ কোনেও একো ক'তো নিব নোৱাৰে, পঢ়িবই পাৰিব এই সংগ্ৰহালয়ত। জীৱন এটা আপুনি ল'লে এইটো APJ अब्दुल कलाम का है 60 kg डायमंड सिल्वर। बाहर देशों में जब वो सम्मान दिया था उसके बारे में मोदी जब तक आया था, मोदी आके 2014 में आया था, 15 में मेरे को मैं अप्लाई नहीं करा पद्मश्री के लिए, अपन बोल के लिए पद्मश्री सम्मान दिया था। तब मेरे को बुलाया दिल्ली, जे आप पद्मश्री सम्मान दिया था, आप कैसे लगा? धोती नहीं रहेगा, सम्मान लेके मैं क्या करा? जब तक मेरा काम है, इंडिया का 130 करोड़ पीपुल मेरा आशीर्वाद है, इंडिया के लिए मेरा काम है, इसके लिए कर रहा है, मैं सम्मान के लिए नहीं कर रहा है। आगे हम लोग बातचीत किया था, कागज देखे, गामूसा देखे, सम्मान करता है, लेकिन प्रकृति को आदमी को जिंदा रहने के लिए कुछ नहीं करता है ना, वो वही आदमी हमारा नहीं, मैं बहुत अच्छी लगा है। महाराष्ट्र गवर्नर, महाराष्ट्र चीफ मिनिस्टर, महाराष्ट्र के जैसी भारतीय कला कृष्टि संस्कृति महाराष्ट्र में है, मैं देख रहा है, MJ में देख रहा है। इसके लिए मेरे लिए महाराष्ट्र से भी जो हेल्प मिला है, आशीर्वाद मिला है, इसके लिए मैं कर सकता है। और सोलंकी है ना कमिश्नर, विशाल सोलंकी मेरा फॉरेस्ट में रहा है। हाँ, वो आके तो वो बॉम्बे कब जाएगा तब तो बच्चे हमारे अभी एजुकेशन हाँ थे वो विशाल सोलंकी। हाँ, वो इधर ही था। इसके लिए बहुत अच्छा IAS IPS जितने भी है IFS वो लोग मेरे साथ में है, और स्टूडेंट के साथ में रहता, वो लोग मेरे साथ में रहता। विशाल सोलंकी सर से बातचीत होती है, जानता हूँ मैं, एजुकेशन कमिश्नर है हमारा। असम वासी आप लोग देखिए, এয়া সকলোৰে পৰিচিত অৰণ্য মানৱ তথা আমাৰ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াৰ ঘৰলৈ আমি আহি আছোঁ। এয়া তেখেতৰ গাঁও, স্থায়ী গাঁও হয়। এই গাঁওখনলৈ আমি তেখেতৰ পদূলিলৈ সোমাই গৈছোঁ। এয়া আমি দীঘল গলি তেখেতৰ পদূলিলৈ সোমাই যায়। এয়া তেখেতৰ, ইয়াত লিখা আছে ৰেচিডেন্স পদ্মশ্ৰী যাদৱ পায়েং। তেখেতক আমি ঘৰত মতা নাম মলাই, দ্য ফৰেষ্টমেন অফ ইণ্ডিয়া, আপনি ককিলামুখ যোৰহাট। শুনিছক তেখেত যে ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। লাভ কৰিছে, ইয়াত গোটেই কথাবোৰ লিপিবদ্ধ হৈ আছে ফ্লকত। আমি পদূলিত গৈ আছোঁ। এই সাধাৰণভাৱে মানে একদম সাধাৰণভাৱে জীৱন যাপন কৰি আছে তেখেত, যিহেতু মাটিৰ মানুহ, হাবিৰ মানুহ। আমি গছ পুলি আনিছোঁ। সেয়েহে আমাৰ ভাইটিয়ে গছ পুলি আনি দিছে। পাৰিলে আজি যদি তেখেতে লৈ যায়, তেখেতৰ জংঘলত আমি ৰুই থৈ আহিম, আৰু নহ'লেও এদিন নিশ্চয় তেখেতৰ ঘৰৰ পৰিৱেশ জংঘলটোক দেখুৱাম। সকলোৱে চাই থাকক, আমি দেখাবলৈ যত্ন কৰিম। এইখনেই অকণমান ৰ'ব চাগে ইয়াতে। ঠিক আছে, আমিও গৈছোঁ।